নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে অসমৰ কেইমিনাটি। তো গাইজ, আজি আমি আমাৰ ঘৰ নৈ এইপাৰে এইফালে হ'বলৈ হ'লে সোঁ পাৰে হ'ব। তাৰপিছত আমি ইটো ছাইডে যাম, ইটো ছাইডে পাৰ হ'ম। তাকে নৈ পাৰলৈ আহিলোঁ, খালি নাও পোৱা নাই। তাৰপিছত নাওখন পোৱা নাই যেনিবা। তাকে আৰু নৈৰ ছাইডত পানী শুকাই গ'লে, ইমান পানী নাই তাকে বহুত এতিয়া বহুত ঘাঁহ হৈ গ'ল। তাকে জোক চোক লাগিব আকৌ, ইমান ধুনীয়া ধুনীয়া ঘাঁহ চকীবিলাক, কিমান ওখ ওখ, এক আঁঠু বাপৰে, কি ধুনীয়া ভিউ। তো গাইজ, আপোনালোকক আজি এতিয়া মই যাদু এটা দেখাম দেই, তো গাইজ এইটো শিলগুটি, হাইখন নদী। এইটো গ'ল তো গাইজ, আমাৰ ফালে গৰুবিলাকে একেলগে জাক পাতি চুই থাকে, সেই এনেকৈ আপোনালোকৰ ফালে কেনেকৈ কয় কমেণ্ট কৰিব জনা, তো কেনেকৈ চুই থাকে কমেণ্ট কৰিবচোন দেই। ছাগলীয়ে খাইছে ছাগলীজনীয়ে ঘাঁহ খাইছে। তো গাইজ, আপোনালোকক মই মাত্ৰ এটা যাদু দেখাম। এইখিনিত আছোঁ মই, আৰু ভৰেদা আছে হাইত তাত। এক ছেকেণ্ডত মই তাত পাই যামগৈ, চাব দেই। পাই গ'লোহি। তো গাইজ, ভঁৰাল বনোৱা হৈছে, সেইটো কাৰণে আমি চাবলৈ আহিছোঁ, পকাৰ কাম কৰিবলৈ। মই নকওঁ যেনিবা, মই লগত আহিছোঁ। তাৰপিছত এইটো ভঁৰাল, এইটো দুমহলীয়া যেনিবা। তাৰপিছত ইয়াত হাতী ববা আহে যে, আৰু বানপানী হৈছে, সেইটো কাৰণে গাঁৱৰ যিমান মানুহ আছে, ওচৰ চুবুৰীয়া যিমান আছে, চবেই ইয়াত ধান যি খেতি কৰে, ধান জাতীয় তাত থ'বলৈ তাকে বনোৱা হৈছে। তাকে আৰু সেইটো কাৰণে আহিছিলোঁ। সাত সাগৰ 13 নদী পাৰ হৈ আহিছোঁ আমি। তোমালোকক কৈছোঁ শুনা, ইনষ্টাগ্ৰামত ফিল্টাৰ লগাই বান্দৰীও সুন্দৰী হ'ব পাৰে। তো গাইজ, বহুত ডোখৰ, এতিয়া মই জাপ মাৰি দিম, চাব দেই। ডোখৰ এইখিনি পৰা শিকিলেগৈ, তাৰপিছত এইফালে জেও আছে, এইফালে দি মই পাৰ হৈ যাম। 1 2 3 এইকেইটা টেঙা, যাওঁতে চুৰ কৰিব লাগিব। তো গাইজ, এই গছজোপা দেখিছে, মোৰ লিখা একে কটীয়া। Suck me, fuck me, I'm the ice cream man.